আৰু যে কাৰ্বি সুদা আৰে আমি কাৰ্বি সংগঠনৰ পৰা কৈ আছো তুমি ফেসবুকত আহি গালাগালি নকৰিবা আৰে ঐ কাৰ্বি ফোন দে ফেসবুক সোশ্যাল মিডিয়া একান্তৰ বাফাইতি সোশ্যাল মিডিয়া না কেলা মই কৈ আছো তোক ফেসবুকৰ এই সোশ্যাল মিডিয়াটো তোৰ কেলা বাফাইতি সোশ্যাল মিডিয়া নহয় এইটো তোৰ দেউতাকৰ সোশ্যাল মিডিয়া নহয় কেলা কুকুৰৰ পোৱালি এই কুকুৰৰ পোৱালি গুটেই কিটা কৈ আছো তহতৰ বাপ দেউতাকৰ সোশ্যাল মিডিয়া নহয় এইটো অস্ট্রেলিয়াৰ হয় ইউএসএৰ হয় এই সোশ্যাল মিডিয়াটো এই ফেসবুকটো ইউএসএৰ হয় কেলা কুকুৰৰ পোৱালি সকল আজি যদি ফেসবুকটো বন্ধ কৰি দিয়ে তহতৰ গান মাৰানি কুকুৰৰ পোৱালি সকল আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত সৰ্বপ্ৰথম আমি সাংবাদিক বন্ধুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমি আজি সংবাদ মেলখন দিয়াৰ মূল উদ্দেশ্যটো হৈছে কি আজি পুৱা ছচিয়েল মিডিয়া তথা সামাজিক মাধ্যমত এটা পোষ্ট দেখিলো এজন ব্যক্তি তেখেতৰ নাম হৈছে শামছুদ্দিন পিতা আব্দুল মালিক ঘৰ ডবকা উদালগুৰি গাঁও ৱাৰ্ড নম্বৰ 7 জিলা হোজাই এতিয়া আমি এই ভিডিঅ'টো পোৱাৰ লগে লগে তেখেতে কাৰ্বি আলঙৰ কাৰ্বি জনগোষ্ঠী যি অশালীন আৰু বিৰূপ মন্তব্যৰ যি গালিগাজাল কৰিছে গালি শপনি পাৰিছে সেইকাৰণে তেখেতৰ ওপৰত আজি ছচিয়েল মিডিয়াৰ ওপৰত যি তেখেতে বক্তব্য ৰাখিছিলে সেই বক্তব্যৰ বিৰোধিতা কৰি আজি আমি বোকাজান থানা আৰক্ষী বিষয়াসত এখন এজাহাৰ আমি দাখিল কৰিছো আৰু আমি মাননীয় বোকাজান মহকুমাৰ আৰক্ষী বিষয়া তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক আমি অৱগত কৰিছো যে অতি শীঘ্ৰে এই ব্যক্তিজন যিজনে কাৰ্বি জনগোষ্ঠীক যি বিৰোধ মন্তব্য অশালীন বক্তব্য যি গালিগাজাল কৰিছে তেখেতক গ্ৰেপ্তাৰ কৰি পেলাই আইনৰ যোগেদি কঠোৰ বা কঠোৰতম শাস্তি দিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আৰু আমি ক'ব বিচাৰিছো যে কি এনেকুৱা ব্যক্তিসকলে যি সামাজিক মাধ্যমটোত যে দিয়াৰ তেওঁলোকৰ যে হক হৈছে এইটো এটা কিন্তু আজিৰ তাৰিখত চিন্তনীয় বিষয় হৈছে কাৰণ আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলং জিলা সমিতিয়ে ক'ব বিচাৰিছো যে খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ ওপৰত অসমৰ কোনোবা বহিৰাগত বা বিদেশীয়ে যদি এনেদৰে আক্ৰমণ বা বক্তব্য যদি আক্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে অতীততো আছিল বৰ্তমানতো আছো অনাগত দিনতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেনেকুৱা ব্যক্তিৰ ওপৰত আমি জপিয়াই ধৰিম আমি ক'ব বিচাৰিছো যে তেখেতে যে যিখিনি বক্তব্য ছচিয়েল মিডিয়াত এৰি দিছে এইটো কিন্তু অতিকৈ পৰিতাপ্ত বিষয় সেইকাৰণে অতি শীঘ্ৰে আইনৰ দ্বাৰা তেখেতক গ্ৰেপ্তাৰ কৰি তেখেত য'তেই নাথাকক য'তেই আছে তাৰ পৰাই তেখেতক প্ৰশাসনে তথা আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি আমি জেল হাজতত ৰাখি পেলাই তেখেতক আইনৰ জৰিয়তে উচিত শাস্তি দিবৰ বাবে আমি দাবী জনাইছো আমাৰ আইনৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে আমি সেইকাৰণে এজাহাৰ দিছো এজাহাৰ ভিত্তিত তেখেতক গ্ৰেপ্তাৰ কৰিব বুলি আমাৰ পুৰা আইনৰ ওপৰত সম্পূৰ্ণ আশা আৰু ভৰসা আছে আৰু অনাগত দিনত এনেকুৱা বক্তব্য যাতে দিব নোৱাৰে তাৰ ব্যৱস্থাও আইনে কৰিব বুলি আমাৰ আশা আছে ৰিসিভ কৰিলে